নমস্কাৰ সকলোলৈকে মই বৃষ্টি আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। শুই উঠি আহিছোঁ গাইজ, আৰু কালি আমাৰ এইফালে ধুমুহা আৰু শিল বৰষুণ হ'ল যে, তাকে আপোনালোকক আমাৰ বাৰীখনৰ অৱস্থাটো কি কৰিলে দেখাওঁ ৰ'ব। পাচলি বাৰীবোৰৰ কি কৰিলে অৱস্থা আপোনালোকক মই দেখাই আছোঁ ৰ'ব। এইপিনে এয়া দেখিছে নহয় লাই শাকবোৰৰ অৱস্থা, পাতবোৰ তললৈ হৈ গ'ল, একদম ফাটি চিটি চেচ দি দিলে মানে পাতবোৰ। ইমান ধুনীয়াকৈ ডাঙৰ হৈছিলে নহয়, ইমান ধুনীয়া হৈ আছিলে এইখিনি। আৰু এইপিনে সৰু সৰু লাই শাক, এইখিনি বাৰু ইমানো বেয়া হোৱা নাই বাৰু দেই। সেইপিনে আছিলে কবি, সেইবোৰো বেয়া হৈছে। নিউজত কৈ আছিলে যে ধুমুহা আৰু শিলাবৃষ্টি হ'ব বুলি, কিন্তু মানে মই ভাবিছিলোঁ হ'ব বুলিয়ে ভাবিছিলোঁ, কিন্তু মানে আমাৰ এইটো চাইডে নহ'ব নেকি বুলি ভাবিছিলোঁ মানে, কাৰণ আগতে ইমান এনেকৈ নহয়, বহুত আগতে হৈছিলে, বহুত দিনৰ আগতে। তাৰপিছৰ পৰা ইমান হোৱা নাছিলে যে, সেইটো কাৰণে মই ভাবিছিলোঁ নহয়। আৰু ইপিনে চাওক, এইখিনি ধনিয়া হৈ আছেনে বাৰু চাওকচোন, গোটেই মাটিৰ লগত একদম হেপেট খাই গ'ল আৰু কি যে হ'ব নহয়। আৰু এয়া চাওকচোন, নহৰু গছবোৰো কেনেকুৱা যে হৈ গ'ল নহয়, একদম মানে দেখিলে বেয়া লগা হৈ গ'ল মানে, চব তললৈ পাতবোৰ হেৰি হৈ গ'ল। বতৰটো চাওক, এতিয়াও অলপ অলপ মানে বতাহ মাৰিয়ে আছে। কোন কোন জেগাত ধুমুহা আৰু শিল বৰষুণ হৈছিলে ক'বচোন দেই। আমাৰ এইফালে, আমাৰ এইডোখৰতো অলপ কমেই মানে বেলেগত যিমান দেখিছোঁ নহয়, আমাৰ ইয়াত বহুত কম। মানুহবোৰৰ সৰিয়হ বহুত নষ্ট হ'ল আমাৰ এইফালে, সেইকাৰণে বহুত ডাঙৰকৈ শিল পৰিছে মানে। আমাৰ ইয়াত এইডোখৰতো বহুত কমকৈ পৰিছে মানে, সৰুৱে পৰিছে, কিন্তু দেখিছোঁ নহয় এইটো চাইডে, আমাৰ নিলখৰ চাইডে একদম ডাঙৰ শিলগুটি, আৰু মানে একেবাৰে বগা হৈ গৈছে শিলগুটিয়ে। এয়া দদৌলৈ চাহ আনিছোঁ এতিয়া। ৰাতিপুৱা দদৌ অলপ সোনকালে উঠে যে, জুই ফুৰাই থাকে। আমি পৰিমাহী আৰু মই যিকোনো এজনী ৰাতিপুৱা চাহ কাপেই ফাৰ্ষ্ট দি লওঁ মানে, তাৰপিছতহে বেলেগ কামবোৰত লাগোঁ আৰু, নহ'লে মানে সোনকালে উঠে যে আমনি নাপায়গৈ। দদৌ, মই এতিয়া কাম বনবোৰ কৰি লওঁগৈ। ঘৰত মাও নাই নহয়, পৰিমাহী আৰু মইহে দুইজনীয়ে কৰিবলগীয়া হ'ব। আৰু এতিয়া চোতাল গোটেই পাতে ভৰ্তি হৈ আছে, সেইবোৰ সাৰোগৈ, আৰু বাকী কামবোৰো কৰি আজৰি হৈ আপোনালোকক লগ পাই আছোঁ। হাই গাইজ, আমি কাম বন কৰি আজৰি হৈ ল'লোঁ। আজি পৰিমাহীক স্কুল যাব নালাগে বুলি ক'লোঁ। বতৰটো ইমান বেয়া কৰিছে, একদম আন্ধাৰ কৰিছে, আৰু বৰষুণো দিব চাগে বোলো, বতাহো অলপ মাৰি আছে মানে, সেইকাৰণে যাব নালাগে বুলি ক'লোঁ। তাইও নাযাওঁ বুলি ক'লে, সেইকাৰণে ভাবিছোঁ আজি আমি দুজনীয়ে এখন আছামিজ থালি প্ৰিপেয়াৰ কৰোঁ ধুনীয়াকৈ। তাত পিটিকাও থাকিব, ভাজিও থাকিব, কি থাকিব এতিয়া মই নকওঁ, ভিডিঅ'ত দেখাই যাম, চাই থাকিব আপোনালোকে। এইপিনে এগৰাকীয়ে খাই আছে ফেঁহু, ওচৰৰ আইতা এজনীয়ে দিছিলে ফেঁহু, খাই আছে তাই, ময়ো খাওঁ এতিয়া। চেনীটো অলপ কম দিলে হয় নাই? মই এনেকৈ বনালে ইমান ভাল নাপাওঁ। মানে এনেকৈ কচক কৰে ন, মোৰ কিবা নিসিজা ফিল এটা হয়। আৰু সেই গাখীৰ পানীখিনিৰ পৰা গোটা হৈ গৈছে, খাই এনে হ'ল নাহিলা বুলি ক'ব নেকি? এতিয়া মই এইখিনি আলু আৰু কেইটামান জলফাই দিছোঁ, জলফাই আছিলে, এইকেইটা বইল কৰি লওঁ, বইল কৰি পিটিকা কৰিম। ডান। এয়া আমি এতিয়া ধনিয়া ছিঙি নিবলৈ আহিছোঁ। অথনি আপোনালোকক দেখাইছিলোঁৱে নহয়, বতাহে আৰু শিল বৰষুণে কেনেকুৱা কৰিলে ধনিয়াখিনি, আকৌ এবাৰ দেখাই দিছোঁ। পৰিমাহীয়ে ছিঙি আছে ধনিয়া, এতিয়া মই ভাবিলোঁ তাই ধনিয়া ছিঙি থাকোঁতে মই হেৰিকৈ ছিঙি আনোগৈ, নহৰু পাত। এয়া ছিঙি আছোঁ। ছিঙিবলৈ বেয়া লাগে, ইমান ধুনীয়া হৈ আছে ন, ধুনীয়াকৈ ওলাই আছে, ছিঙিবলৈ মোৰ একদম দুখেই লাগে আৰু। অ'কে, এয়া চাওক, এই পাতটো যে নহৰু পাতটো পিটিকাৰ লগত, যি পিটিকা হওক, মাছ পিটিকা হওক, আলু পিটিকা হওক, বিলাহী পিটিকা হওক, চব পিটিকাৰ লগতে বহুত ভাল লাগে। মই ছিঙি লওঁ দেই এতিয়া ৰ'ব। আৰু আকৌ আমাৰ পাচলি বাগিচাখন অলপ ওচৰৰ পৰা দেখাই দিছোঁ। এইপিনে আছে বন্ধাকবি, ওলকবি, এইখিনি হৈছে নহৰু। ইয়াতে সেইটো অসমীয়া পিঁয়াজ বুলি কয় নেকি, এইটো মই ভালকৈ নাজানো হ'লে দেই, ভুলো হ'ব পাৰে।
আপুনি কি কৰি আছে? কিহৰ কাৰণে পিঁয়াজ কাটিছে বাইদেউ? আলু পিটিকাৰ কাৰণে। আলু পিটিকাৰ কাৰণে আৰু চব পিটিকাৰ কাৰণে পিঁয়াজ লাগিব। অলপ সৰহকৈ পিঁয়াজ কাটিবি। অ'কে। পিঁয়াজখিনি তাই কাটি দিয়ক। পিঁয়াজ আৰু ধনিয়া, নহৰু পাত চব কাটি দিবি দেই। অভাৰ এক্টিং কি দোকান। এইপিনে মই পৰি আছোঁ বিলাহী পিটিকা কৰিম। আজি মুঠতে পিটিকা খাই এনেও ভাল লাগে ঠাণ্ডা দিনত, নহয় জানো? আৰু এইটো কোনে এনেকৈ ইউজ কৰে কাটা চামুচটো কিবাকিবি পুৰিবৰ কাৰণে, আপোনালোকে কমেণ্ট কৰি দিব। এইটো বস্তু আপোনালোকে খায়নে নাখায় বাৰু? কলডিলৰ ফুলটো যে এইটো ফ্ৰাই কৰি খাই বহুত ভাল লাগে। মই এতিয়া এইটো বেচনত দি পিনে ফ্ৰাই কৰিম। কলডিলৰ ফুলৰ বৰ বনাবৰ কাৰণে এতিয়া মই বেচনখিনিত অকণমান নিমখ আৰু হালধি দি পিনে এটা বেটাৰ বনাই লৈছোঁ। এতিয়া মই ফুলখিনি বেচনৰ বেটাৰটো ধুনীয়াকৈ লেটিয়াই ল'ম, যাতে ধুনীয়াকৈ বেচনখিনি ফুলখিনিত লাগি যায়। এইখিনি এতিয়া মই এনেকৈ বেচনত লেটিয়াই লৈছোঁ ধুনীয়াকৈ। অলপ দেৰি থ'ব পৰা হ'লে ভাল আছিলে। একো নাই, এতিয়াও ধুনীয়া হৈ যাব বাৰু। দিছোঁ মই ৰিফাইন। আপোনালোকে মিঠাতেলো ইউজ কৰিব পাৰে দেই, কিন্তু ৰিফাইনটো ইউজ কৰিলে মানে অলপ বেছি দেৰিলৈকে ক্ৰিস্পি হৈ থাকে যে, সেইটো কাৰণে মই ৰিফাইনটো দিছোঁ মানে। এইটো ইয়াত ডিপ কৰাখিনি ইয়াত দি যাওঁ আহক। এইখিনি হৈ গ'ল, এতিয়া মই কাঢ়ি লওঁ ধুনীয়াকৈ নহৈছে। তাৰ পাছত এতিয়া বনাওঁ ব'লক বিলাহীৰ পিটিকা। ইয়াৰে মই জ্বলি যোৱা কলাবোৰ অলপ এৰাই লৈছোঁ। গোটেইখিনি বাৰু নেৰাওঁ, তেতিয়াহে অলপ স্মকি ফ্লেভাৰটো থাকিব। ইয়াতে মই দিছোঁ পিঁয়াজ, ধনিয়া আৰু নহৰু পাত, কেঁচা মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। এতিয়া এইখিনি ধুনীয়াকৈ পিটিকা বনাই ল'ম। এতিয়া বনাওঁ ব'লক আলু আৰু জলফাইৰ পিটিকা। ইয়াতো মই দিছোঁ পিঁয়াজ, ধনিয়া পাত, নহৰু পাত, কেঁচা মিঠাতেল আৰু সোৱাদ অনুসৰি নিমখ। আৰু সেই একেধৰণেৰে পিটিকা বনাই ল'ম এইখিনিও। ফ্ৰাই কৰা মাছ দুপিচ আছিলে, তাকেই পিটিকা বনাওঁ ব'লক। মাছকেইডোখৰ মই কাঁইটবোৰ উলিয়াই সৰু সৰু টুকুৰা কৰি লৈছোঁ। ইয়াতে মই এড কৰিছোঁ এডোখৰ আলু, নহ'লে কোৱান্টিটিটো মাছৰ একেবাৰে কম যে। আৰু সেই একেই ছেম পিঁয়াজৰ পাত, নহৰু পাত আৰু কেঁচা মিঠাতেল আৰু সোৱাদ অনুসৰি দিছোঁ নিমখ। এইখিনিও ধুনীয়াকৈ পিটিকা বনাই লৈছোঁ। এয়া হ'ল জলফাই আৰু আলু পিটিকা। আৰু এয়া বিলাহী পিটিকা। এইপিনে এয়া মাছ আৰু আলু পিটিকা। আৰু এয়া হৈছে কলডিলৰ ফুলৰ বৰ। এইখন হৈছে মোৰ ফাইনেল থালিখন। এইটো হৈছে আলু আৰু জলফাইৰ পিটিকা, এইটো হৈছে মাছ আৰু আলু পিটিকা, এইটো হৈছে বিলাহী পিটিকা, এয়া হৈছে কলডিল আলু বুট ভাজি, এয়া খুতৰা ঔটেঙা দালি আৰু সেইটো কলডিলৰ ফুলৰ বৰ। হাই গাইজ, এতিয়া ৰাতিয়ে হ'ল। মই ভিডিঅ'টো শেষ কৰা নাই নহয়, ভাবিলোঁ শেষ কৰি লওঁ। এইটোৱে মোৰ ফাৰ্ষ্ট ভিডিঅ' যিটো মই একেদিনাই শ্বুট কৰি খতম কৰিছোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব। আৰু যদি এনেকুৱা থালি ভিডিঅ' লাগে তেতিয়া আপোনালোকে মোক ক'ব, কমেণ্ট কৰিব, তেতিয়া মই তেনেকুৱা ভিডিঅ' লৈ আহিম আপোনালোকলৈ। আজিৰ ভিডিঅ'টো ইমানেই। যদি আপোনালোকৰ ভাল লাগিলে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব। বাই বাই।